নমস্কাৰ, মিক্সনিতা ক্ৰিয়েশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অতি সহজতে কেনেকৈ ব্লাউজৰ ৰছী বনাব পাৰি, আজি এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ মই লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ব্লাউজৰ ৰছী বনাবলৈ আপোনালোকে এনেকুৱাকৈ এটুকুৰা কাপোৰ কাটি ল'ব। এতিয়া কাপোৰখনৰ দুটা মূৰ লগাই এনেকৈ জাপি চিধাকৈ চিলাই কৰি দিব। আপোনালোকক ৰছীডাল মোটা বা সৰু যেনেকুৱা চাইজৰ লাগে সেইমতে চিলাইটো মাৰিব। এতিয়া মই আপোনালোকক চিলাই কৰি দেখুৱাম। চিলাইটো চিধাকৈ মাৰিব। এয়া মোৰ চিলোৱা হৈ গ'ল। এতিয়া সূতাডাল মই কাটি ল'লোঁ। আপোনালোকক চিলাইটো দেখুৱাইছোঁ। এয়া চিলাইটো মই কট মাৰিছোঁ। এতিয়া চিলাইটোৰ বাহিৰত থকা বেছি হোৱা কাপোৰখিনি মই কাটি ল'ম। এয়া এনেকৈ কাটিছোঁ। কাপোৰখিনি কাটোতে চাব যাতে চিলাইটো কটা নাযায়। চিলাইটোৰ বাহিৰত বেছি অলাগতিয়াল কাপোৰ থাকিলে ৰছীডাল ওলোটাওতে অসুবিধা হয়। সেইকাৰণে মই বেছি হোৱা কাপোৰখিনি কাটি লৈছোঁ। এয়া মোৰ কটা হ'ল। এতিয়া বেজী এটাত মোটাকৈ এডাল সূতা ভৰাই ল'ব। সূতাডালৰ মূৰত এটা গাঁঠি দি ল'ব। কাপোৰখনৰ এইটো মূৰত এনেকৈ বেজীটো সোমোৱাই দি এটা গাঁঠি দিব। এয়া মই গাঁঠিটো আপোনালোকক দেখুৱাই দিছোঁ। এয়া মোৰ গাঁঠি দিয়া হৈ গ'ল। এতিয়া বেজীটোৰ ওলোটা মূৰটো এয়া এনেকৈ ভৰাই গৈ থাকিব। এনেকৈ ভৰাই গৈ থাকিব। এয়া ভৰোৱা হ'ল। বেজীটো ওলাই আহিছে। এয়া এতিয়া মই সূতাডাল টানি আনিছোঁ। এতিয়া ইয়াতে এটা টোপোলাৰ দৰে হৈছে। আপোনালোকক মই দেখুৱাই দিছোঁ। এখন হাতেৰে এই টোপোলাটোত ধৰিব আৰু আনখন হাতেৰে বেজীটোৰ সূতাডালত ধৰি অলপ অলপকৈ টানি আনি থাকিব। টানি আনোতে অলপ টাইট লাগিলে নখটোৰে এৰুৱাই দিব। তেতিয়া আপোনালোকে সহজ হৈ পৰিব আপোনালোকৰ। অলপ অলপকৈ টানি আনি থাকিব। এয়া চাওকচোন, ৰছীডাল ধুনীয়াকৈ আহি আছে। এয়া মই টানি আছোঁ। ধুনীয়াকৈ আহিছে ভিতৰৰে। আপোনালোকে এনেকৈ আনিব, টানি আনিব। এয়া ৰছীডাল মোৰ ওলোৱা হৈ গ'ল। এতিয়া আনটো মূৰৰ সূতাডাল মই কাটি দিম। এয়া কেঁচিখনেৰে মই কাটি দিছোঁ। ৰছীডাল মোৰ হৈ গ'ল। এতিয়া এখন কাপোৰ লৈছোঁ ফ্লাৱাৰ্ছ বনাবৰ কাৰণে। কাপোৰখন এনেকৈ ৰুমাল ভাঁজ দি আপোনালোকে কাটি ল'ব। এয়া মই আপোনালোকক কাটি দেখুৱাই দিছোঁ। আপোনালোকে এনেকৈ কাটি ল'ব। এয়া মোৰ কাটি লোৱা হৈ গ'ল। এতিয়া ফ্লাৱাৰ্ছটো এনেকৈ লগাই দি চিলাই কৰি দিব। এইটো চাইড মই দেখুৱাই দিছোঁ, এইটো চাইড চিলাই কৰি দিব। এয়া মই আপোনালোকক চিলাই কৰি দেখুৱাই দিছোঁ। আপোনালোকে এনেকৈ চিলাইটো মাৰিব। এয়া চিলাইটো মোৰ হৈ গ'ল। সূতাডাল মই এতিয়া কাটি লৈছোঁ। এতিয়া ফ্লাৱাৰ্ছটো মই ওলোটাই দিছোঁ। এয়া মোৰ ব্লাউজৰ ৰছী কমপ্লিট হৈ গ'ল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব।